বন্ধুসকল ফোন বৰ্তমান সময়ত মানুহৰ এটা বাহ্যিক অংগৰ দৰে হৈ পৰিছে আৰু এই ফোনৰ ফলতে বহুতো লোক মৃত্যুমুখতো পৰিছে। এই ভিডিঅ'টোত মই আপোনালোকক তেনে এটা দুৰ্ঘটনাৰ বিষয়ে ক'ম আৰু আপোনালোকক মই এইটো ক'বলৈও চেষ্টা কৰিম কি আপোনালোকে এই ফোন দুৰ্ঘটনাৰ পৰা কেনেদৰে বাচি থাকিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল কালি এটা নিউজ পালোঁ কি এজন ৰাজস্থানৰ মানুহে পিছ পকেটত ফোনটো থৈ দিছিল, কিন্তু ফোনটো ব্লাষ্ট হোৱাৰ পিছত মানুহজনৰ মৃত্যু হ'ল। তেনে এটা আৰু ঘটনাই ৰাজস্থানতে হৈছিল। এজন মানুহে আগ পকেটত ফোনটো লৈ পেলাই ৰাতি শুলে, তেওঁ মাজৰাতি উঠিলে, ফোনটোৰ পৰা স্পাৰ্ক হ'ল আৰু ফোনটো ব্লাষ্ট হ'ল। মানুহজনৰ কাপোৰত জুই লাগি গ'ল। মানুহজনক ডক্টৰৰ ওচৰলৈ নিছিল যদিও ডক্টৰে মানুহজন মৰিলে বুলি ক'লে। বন্ধুসকল ফোনৰ পৰা এক্সিডেণ্ট দুটাটো মই আপোনালোকক ক'লোৱেই। এতিয়া মই আপোনালোকক কৈছোঁ কি আপোনালোকে এনেধৰণৰ এক্সিডেণ্টৰ পৰা পুনৰ ব্লাষ্টৰ পৰা আপোনালোক কেনেদৰে বাচিব পাৰিব। গতিকে ভিডিঅ'টো অতি মনোযোগেৰে চাই থাকক। বন্ধুসকল এক নম্বৰ কাম যোনটো আপোনালোকে কেতিয়াও কৰিব নালাগে, ফোনটো নিজৰ গাৰুৰ তলত থৈ কেতিয়াও শুব নালাগে। কিছুমান লোকে কৰে কি বহুত ৰাতি দেৰিলৈকে ফোনটো চলাই থাকে, তাৰপিছত টোপনি ধৰাৰ পিছত গাৰুৰ তলত ভৰাই থয় বা বিচনাতে থৈ দিয়ে, পিছত মানুহজন নিজে গৈ ফোনটোৰ ওপৰত শুই থাকেগৈ। তেনেকুৱা কেতিয়াও কৰিব নালাগে, কাৰণ তেনেকুৱা সময়তে ফোনটোৰ ওপৰত প্ৰেছাৰ পৰে আৰু প্ৰেছাৰ পৰাৰ ফলত ফোনটো স্পাৰ্ক হয়। স্পাৰ্ক হোৱাৰ পিছত ফোনটো ব্লাষ্ট হৈ যায়। গতিকে ফোনটোক কেতিয়াও প্ৰেছাৰ দিব নালাগে, নিজৰ গাৰুৰ তলত থ'ব নালাগে বা ফোনটোৰ ওপৰত নিজে শুই থাকিব নালাগে। বন্ধুসকল দুই নম্বৰ কথাটোও মানুহে অতি ভুল কৰে কি ফোনটো ৰাতি দেৰিলৈকে চাৰ্জত দি থৈ দিয়ে। মানে ৰাতি শোৱাৰ সময়ত চাৰ্জত দিলে একেবাৰে ৰাতিপুৱাহে চাৰ্জটো ছুইচটো অফ কৰে। তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে, কাৰণ অ'ভাৰনাইট চাৰ্জ দিলে ফোনটো আপোনালোকৰ বেটাৰীটো ফুটিব পাৰে। গতিকে অ'ভাৰনাইট চাৰ্জ দিবলৈ কেতিয়াও চেষ্টা নকৰিব। আচলতে আজিকালি স্মাৰ্টফোনবোৰত থাকেই সেইটো ছিষ্টেম কি বেছি দেৰি চাৰ্জ দিলে মোবাইলটো চাৰ্জ ফুল হৈ গ'লে সকলোবোৰ চাৰ্কিট কাট খাই যায়। কিন্তু আপোনালোকে চাব আপোনালোকৰ মোবাইলটো যদি ব্ৰেণ্ডৰ নহয়, মানে ভিভ', অ'প', চাউমি দৰে যদি ব্ৰেণ্ডৰ আপোনালোকৰ মোবাইলটো নহয় বা আপোনালোকৰ যদি অকণমানো সন্দেহ আছে মোবাইলটোৰ ওপৰত, তেতিয়াহ'লে পৰাপক্ষত অ'ভাৰনাইট চাৰ্জ দিবলৈ চেষ্টা নকৰিব। বন্ধুসকল তৃতীয় ভুলটো হ'ল ফোনটো কেতিয়াও আগ পকেটত ল'ব নালাগে, কাৰণ আগ পকেটত ল'লে চাইণ্টিষ্টসকলে হাৰ্টৰ বেমাৰ হয় বুলি কয়। বন্ধুসকল আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, গতিকে কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে হয়তো কেইজনমান লোকক সতৰ্ক কৰিব পাৰিব। আৰু আমাৰ চেনেলটোৰ পৰা যদি কিবা শিকিম বা শিকিলোঁ বুলি ভাবিছে আৰু এনেধৰণৰ নিউজ চাম বুলি যদি ভাবিছে, তেতিয়াহ'লে আমাৰ চেনেল SKGYT নিউজক আজিয়ে ছাবস্ক্ৰাইব কৰক। বন্ধুসকল আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।